আশা ছাগলী ফাৰ্ম ইউটিউব চেনেলৰ মোৰ সকলো দৰ্শকক মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু লগতে প্ৰণামো জনাইছোঁ। আজি মই এটা অকণমান বেলেগ ভিডিঅ' ছাগলী বিষয়লৈ বনাইছোঁ, গতিকে সেই বিষয়টো আপোনালোকক মই দেখাম ভিডিঅ'ত। সাধাৰণতে আমি আপোনালোকক ছাগলী বেচা কিনা লৈ পেলাই কিছুমান ভিডিঅ'টো বনাই আছোঁ বা এড দি আছোঁ, কিন্তু আজি আপোনালোকে কেনেকৈ ছাগলীখিনি, যিহেতু আমাৰ বাৰিষা আহি আছে আগন্তুক, বাৰিষা সময়ত আমি ছাগলীখিনি কেনেকৈ সহজতে সিহঁতক খোৱা খাদ্যবস্তুখিনি যোগাৰ দিব পাৰিম, তাৰ কাৰণে মই এটা ভিডিঅ' বনাইছোঁ। আশা কৰোঁ আপোনালোকেও ইমান শ্ৰদ্ধাৰে ইমান মেহনতে ছাগলীখিনি পোহপালন কৰিছে, গতিকে তাহাঁতৰ খাদ্যটো আপোনালোকে বিশেষভাৱে যত্ন ল'ব লাগিব। সেয়েহে মই এই ভিডিঅ'টো আপোনালোকক দেখাবৰ কাৰণে প্ৰস্তুত কৰিছোঁ। এতিয়া মই দেখাইছোঁ মই বাৰিষা দিনৰ কাৰণে কেনেকৈ মই সাজু হৈছোঁ, কেনেধৰণে মই ঘাঁহ কৰিছোঁ, এই বস্তুটো আপোনালোকক দেখাই দিবলৈ আগবাঢ়িছোঁ। আহক মই ঘাঁহখিনি দেখাই দিওঁ। এইটো মোৰ এটা টুল আছে, আহক ভিতৰলৈকে সোমাইছোঁ। এইটো মই টুলৰ ভিতৰত সোমালোঁ। মোৰ এইফালে ইয়াৰ পৰা মোৰ আৰম্ভ হৈছে ঘাঁহখিনি। ইয়াৰ পৰা ধৰক এনেধৰণে ঘাঁহখিনি এইফালে গৈ আগলৈকে হয়তো দেখিছে, অকণ ক্ল'জ কৰি দিব। গছ এজোপা নিশ্চয় দেখিছে, বগৰী গছ, তালৈকে মোৰ এই ঘাঁহ খেতিটো আছে। ইয়াত মই 3 বিঘা মাটিৰ ঘাঁহ কৰিছোঁ। ইয়াত 3 ধৰণৰ ঘাঁহ আছে। তাৰমানে ধৰক এতিয়া মই আপোনাক দেখাই দিছোঁ, ওচৰলৈ আহা। এইটো ঘাঁহ, এইটো ৰীণা ঘাঁহ। ৰীণা ঘাঁহ বুলি কয়। আজি ইহঁতৰ 1.5 মাহমান হৈছে মই সিঁচা ঘাঁহটো। এইটো ৰীণা ঘাঁহ। তাৰ মাজে মাজে মই আৰু এটা কাম কৰিছোঁ, এইবিধ দশৰথ বুলি কয়, এইটো দশৰথ ঘাঁহ হয়। এইটো পাত টাইপতে হয়, গছৰ নিচিনা। এইটো ছাগলীয়ে বৰ ভাল পায়, গতিকে ইয়াৰ মাজতে কিছুমান এই দশৰথ ঘাঁহৰ গুটিও মই সিঁচি দিলোঁ, এইখিনিও হৈছে। আৰু লগতে আৰু এটা ঘাঁহ আছে, এইটো মই নতুন লগাইছোঁ। এতিয়া বহলভাৱে কৰা নাই, বৰ্তমান কঠীয়াটোৰ কাৰণে মই লগাইছোঁ। আহক, এইটো দেখা পাইছে, আহিছেনে ঘাঁহটো? অকণ ওচৰলৈ আহক। এয়া এইটো এটা ঘাঁহ, ৰেড নেপিয়াৰ বুলি কয় এইটো ঘাঁহটো। এইটোও ছাগলীয়ে খাই ভাল পায়। মই এইটো অনলাইনত আনিছিলোঁ, অনলাইনত আনি পেলাই লগালোঁ ঘাঁহটো। এয়া হৈছে, অহাবাৰলৈ আৰু বেছি কৰিব পাৰিম, বহলাই কৰিব পাৰিম। গতিকে মই এনেধৰণে এইটো ঘাঁহ লগাইছোঁ। বাকী এই ঘাঁহখিনি কৰাৰ উদ্দেশ্যটো মোৰ এইটো হৈছে, আপুনি এতিয়া বাৰু মোৰ পথাৰ খোলা আছে, এই পথাৰলৈ মোৰ ছাগলী যায়, তাতে খাই আছে। বাৰিষা সময়ত এনেকুৱা হ'ব, মই সিহঁতক পথাৰলৈ আনিব নোৱাৰিম। গতিকে এই ঘাঁহখিনি মই কৰি লৈছোঁ। ইয়াৰ পৰা মই কাটি কাটি নি ঘাঁহখিনি ঘৰত মই সিহঁতক সুন্দৰকৈ খুৱাব পাৰিম। আৰু ইয়াৰ এটা গুণ আছে কি, ইয়াক 3 বাৰ আমি কাটিবই পাৰোঁ। আপুনি আজি কাটি দিলে আৰু এসপ্তাহৰ পিছত আকৌ কাটিব পৰা হয়। আৰু ঘাঁহটো কিন্তু বিশেষতে বৰ সুন্দৰকৈ পচন্দ কৰি খায় ছাগলীখিনিয়ে, ভাল পায় খাবলৈ। তো সেইকাৰণে মই এইটো ঘাঁহৰ ওপৰত অকণ জোৰ দিছোঁ। নেপিয়াৰো মোৰ ঘৰত আছে কৰা, কিন্তু নেপিয়াতকৈ এই ঘাঁহটো বেছিকৈ খোৱা মই দেখিছোঁ, ৰীণা ঘাঁহটো। সেইকাৰণে মই ৰীণা ঘাঁহৰ খেতি কৰিছোঁ। তো সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ। আপোনালোকেও পাৰিলে আপোনালোকৰ যিমান মাটি আছে, যে আপোনাৰ কিমানটা ছাগলী আছে, সেইটোৰ ওপৰত ভিত্তি কৰি সিমানখিনি আপোনালোকে ঘাঁহ লগাই ল'ব। তেতিয়া আপোনালোকে বাৰিষা দিনত ধৰক ইফালে সিফালে গছৰ ডাল কাটি বা চৰাবলৈ নিয়া এই সমস্যাবিলাক আপোনালোকৰ নাথাকিব। আৰু ঘৰতে ঘাঁহটো হ'ব, আপুনি সময়ে সময়ে কাটি সিহঁতক খুৱাব পাৰিব। গতিকে এইটো এটা মই আপোনালোকৰ সুবিধাৰ বাবে জনালোঁ। দ্বিতীয়তে আৰু এটা আছে,
আমাৰ সৰিয়হৰ খেতি, সৰিয়হৰ যিটো আমি সৰিয়হ কৰি পেলাই লাষ্টত যেতিয়া আমি সৰিয়হটো শুকোৱাৰ পিছত উলিয়াই লওঁ, তাৰপিছত যি বস্তুটো থাকি যায় আমি সৰিয়হৰ কটালি বুলি কওঁ। বেলেগ বেলেগ জেগাত হয়তো বেলেগ বেলেগ বুলিও ক'ব, সেইটো মই নাজানো, কিন্তু কটালি বুলি আমি কওঁ। সেই বস্তুটো এটা ভাল সিহঁতৰ কাৰণে খাদ্য। সেইটো আপুনি ষ্টক কৰি থৈ দিলে সময়ত সিহঁতক খুৱাব পাৰিব। সেইটো মই আপোনাক ভিডিঅ'টো দেখাই দিম। গতিকে মই এইখিনি জনালোঁ। সেই ভিডিঅ'টো মই এই বস্তুটো দেখাই দিম আপোনালোকক, চেম্পলটো কেনেকুৱা কি কেনেধৰণে ৰখা হৈছে। তো আহক মই সেইটোও দেখাই দিম। মই যিটো সৰিয়হৰ কটালিৰ কথা কৈছিলোঁ, এইটো বস্তুটো ইয়াত অকণমান মোৰ গছজোপাও দাণ্ডাবিলাক মিলি আছে। এই এনেকুৱা সৰিয়হৰ চিয়াৰবিলাক এনেধৰণৰ হ'ব। বস্তুটো এফালে দেখুৱা, ইয়াত মই ষ্টক কৰি থৈছোঁ, এই ভিতৰলৈকে আছে, অকণমান আন্ধাৰ হৈ আছে দেখা নাপাব। এনে বস্তুটো হৈছে এইটো সৰিয়হৰ যিবিলাক বাকলি, চিৰাবিলাকৰ বাকলি যিটো, সেই বাকলিবিলাক আপোনালোকে এইটো ৰাখি থ'লেও বাৰিষা দিনত ইয়াক সময়ে সময়ে খুৱাই থাকিব পাৰিব। আৰু এইটো খোৱালে সিহঁতৰ কাৰণে বডিটো হিটো থাকে, ভাল হয়। গতিকে আপোনালোকক মই জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। আৰু মই আপোনালোকক ছাগলীৰ বেমাৰৰ ওপৰতো কিছুমান কেনেকৈ ঘৰতে আপুনি তাৰপৰা নিৰাময় হ'ব পাৰিব সেইবিলাকো মই জনাম। আৰু কিবা প্ৰব্লেম হ'লেও আপোনালোকে মোলৈ ফোন কৰিব পাৰিব। ফোন নম্বৰ তলত দি দিছোঁ, গতিকে ফোন নম্বৰত আপোনালোকে ফোন কৰিব পাৰিব। কিবা ঘৰত প্ৰব্লেম হৈছে, ছাগলী প্ৰব্লেম হৈছে, সেই প্ৰব্লেমবিলাক দূৰ কৰিবৰ কাৰণে মই সদায় আপোনালোকৰ ফোন কল ৰিচিভ কৰিমেই, সদায় আপোনালোকক জনাম। যদি মই যিটো জানো সেইটো আপোনালোকক অৱগত কৰাম। গতিকে আহক এবাৰ এই ফাৰ্মখনৰ ছাগলীকেইটাও চাই লওক। আচ্ছা, মই এতিয়া যিখিনি আপোনালোকক দেখালোঁ, ঘাঁহৰ পৰা লৈ পেলাই এই সৰিয়হৰ কটালিলৈকে, এই বস্তুবিলাক আপোনালোকেতো দিবও লাগিব। তাৰ কাৰণে ব্যৱস্থা এটা লাগিব দিবলৈ, সিহঁতে যাতে অনিষ্ট নকৰে। তেনেধৰণে এটা ব্যৱস্থাও আপোনালোকক বনাই দিব লাগিব। গতিকে সেইটোও মই দেখাই দিছোঁ। এইটো চাওক, মই ঘৰতে বনাইছোঁ, ঘৰতে নিৰ্মাণ কৰিছোঁ। ধৰক এনেকৈ তামোলৰ ফালি পেলাই দিয়া হৈছে, তাৰ ওপৰত এইখন আমাৰ প্লেন চিট লগাই দিয়া হৈছে, দি যাতে ছাগলীবিলাক সোমাব নোৱাৰে, পোৱালিবিলাক সোমাই যায়। সেইকাৰণে সিহঁতো যাতে সোমাব নোৱাৰে এনেকৈ ব্যৱস্থা কৰি দিছোঁ। এইটো ব্যৱস্থাটো আপোনালোকেও কৰি দিব পাৰিব। এনেকৈ হ'লে ইয়াতে ঘাঁহখিনি দি দিলে আপুনি, বা দানা দিলে দানাও দি দিব পাৰিব। যি দিয়ে খাবলৈ সিহঁতক যি দিয়ে ইয়াত দি দিলে সিহঁতে সুন্দৰকৈ খাব আৰু অনিষ্ট কৰিব নোৱাৰে। গতিকে এই ধৰণে মই এইটো বনাই দিছোঁ। আপোনালোকেও এনেকৈ পাৰিলে বনাব, তে ভাল হ'ব আপোনালোকৰ কাৰণে। গতিকে মই আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো, ইমানকে আজি জনালোঁ আপোনালোকৰ মোৰ ক্ষুদ্ৰ জ্ঞানেৰে যিখিনি জানো সেইখিনি আপোনালোকক জনালোঁ। আশা কৰোঁ এইখিনি কথাই আপোনালোকৰ ছাগলী পালন কৰাৰ ক্ষেত্ৰত আপোনালোককো সহায় কৰিব। তাৰ আশাৰে মই আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু আপোনালোকে নিশ্চয় মোক ফোন কৰিব, আপোনালোকৰ যি প্ৰব্লেম হয়, কিবা বেমাৰ হৈছে, কিবা হৈছে জানিবৰ কাৰণে মোক ফোন কৰিব। ফোন কৰিলে মই যিটো জানো সেইটো আপোনালোকক মই নিশ্চয় জনাম। ধন্যবাদ। পুনৰ আজি সামৰিছোঁ মই।